হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম আহিবলগা পৰীক্ষাৰ বাবে খুব দৰকাৰী প্ৰশ্ন। আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৰোড দ্য বুক বুৰঞ্জী বিবেক ৰত্ন। বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন? অপশ্যন এ সূৰ্য কুমাৰ ভূঞা, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি সৰ্বানন্দ ৰাজকোঁৱৰ, অপশ্যন ডি জগন্নাথ বৰুৱা। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। নেক্সট কুৱেশ্যন নম্বৰ 2, নেম দ্য আহোম কিং হু ফ্লেড টু কলকাতা ডিউৰিং দ্য বাৰ্মাছ এটেক। মানৰ আক্ৰমণৰ সময়ত কলিকতালৈ পলাই যোৱা আহোম ৰজাজনৰ নাম কি? অপশ্যন এ পুৰন্দৰ সিংহ, অপশ্যন বি গৌৰীনাথ সিংহ, অপশ্যন চি চন্দ্ৰকান্ত সিংহ, অপশ্যন ডি উদয়াদিত্য সিংহ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 3, নেম দ্য ইনচিডেণ্ট হুইচ এণ্ডেড দ্য ৰেইন অফ আহোম। তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাইছিল? দ্য বেটেল অফ চৰাইঘাট, মোৱামৰীয়া ৰিবিলিয়ন, বাৰ্মাছ ইনভেশ্যন, লতাকাটা ৰাণ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি বাৰ্মাছ ইনভেশ্যন। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য এভাৰেজ ডিষ্টেন্স অফ ছান ফ্ৰম দ্য আৰ্থ। পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান? 14.95 ক্ৰ'ৰ কিলোমিটাৰ, 14.96 ক্ৰ'ৰ কিলোমিটাৰ, 14.90 ক্ৰ'ৰ কিলোমিটাৰ, নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি 14.96 ক্ৰ'ৰ কিলোমিটাৰ। নেক্সট, হোৱাট পাৰ্ট অফ দ্য আৰ্থ ইজ কভাৰ্ড বাই লেণ্ড। পৃথিৱীৰ উপৰিভাগৰ কিমান ভাগ স্থলেৰে আবৃত? 29%, 28%, 30% এণ্ড 27%। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 29%। অ'কে, নেক্সট, হোৱাট ইজ দ্য ৱৰ্ল্ডছ কোল্ডেষ্ট প্লেচ। পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি? ভষ্টক ষ্টেচন, স্নেগ ইউকন টেৰিটৰী, নৰ্থ আইচ গ্ৰীণলেণ্ড, ম্যাকন ৰাছিয়া। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ভষ্টক ষ্টেচন। নেক্সট, মিষ্টাৰ শইকীয়া হেজ গিভেন আছ ডেছ ইউজফুল এডভাইচ। অপশ্যন এ মেনি, অপশ্যন বি ফিউ, অপশ্যন চি মাছ, অপশ্যন ডি নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি মাছ। নেক্সট, দ্য গভৰ্ণৰ্ছ আৰ এপইণ্টেড বাই। ৰাজ্যপালক নিয়োগ কৰে ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছ, ষ্টেট কাউন্সিল অফ মিনিষ্টাৰ্ছ, দ্য প্ৰাইম মিনিষ্টাৰ্ছ, দ্য প্ৰেছিডেণ্ট। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি দ্য প্ৰেছিডেণ্ট। নেক্সট, দ্য লোৱাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইজ। ভাৰতীয় সংসদৰ নিম্ন সদনখন লেজিছলেটিভ এছেম্বলি, লেজিছলেটিভ কাউন্সিল, ৰাজ্যসভা, লোকসভা। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি লোকসভা। নেক্সট, দ্য আপাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইজ। ভাৰতীয় সংসদৰ উচ্চ সদনখন লেজিছলেটিভ এছেম্বলি, লেজিছলেটিভ কাউন্সিল, ৰাজ্যসভা, লোকসভা। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ৰাজ্যসভা। নেক্সট, ICICI ইজ দ্য নেম অফ এ। ICICI হৈছে এটা ফাইনেন্সিয়েল এডুকেশ্যনেল ইনষ্টিটিউশ্যন, ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, কৰ্পৰেশ্যন, নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন। নেক্সট, দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ লোকেটেড ইন। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ মুম্বাই, অপশ্যন বি নিউ দিল্লী, অপশ্যন চি কলকাতা, অপশ্যন ডি চেন্নাই। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ মুম্বাই। নেক্সট, হু গেভ দ্য কল ফৰ এভাৰগ্ৰীণ ৰেভলিউশ্যন। সেউজ বিপ্লৱৰ আহ্বান কোনে জনাইছিল? MS স্বামীনাথন, ভাৰ্গিছ কুৰিয়েন, ডক্টৰ অমৰ্ত্য সেন, ইষ্টাৰ ডাফলো। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ MS স্বামীনাথন। অ'কে, নেক্সট, দ্য তাজমহল ইজ বিং এফেক্টেড বাই। তাজমহল ক্ষতিগ্ৰস্ত হৈছে তলৰ কোনটোৰ দ্বাৰা? নইজ পলিউশ্যন, এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি এয়াৰ পলিউশ্যন। নেক্সট, ক্লৰ'ফ্ল'ৰ কাৰ্বন ইজ ইউজড ইন। ক্লৰ'ফ্ল'ৰ কাৰ্বন ব্যৱহাৰ কৰা হয় ৰেফ্ৰিজাৰেটৰ্ছ, এয়াৰ কণ্ডিশ্যনাৰ্ছ, পাৰফিউমছ,
অল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন ডি অল পিছৰ প্ৰশ্নটো চাওঁ এনাৰ্জি প্ৰভাইডিং টু অৰ্গেনিজম বাই জীৱক শক্তি প্ৰদান কৰে প্ৰটিন কাৰ্বহাইড্ৰেট লিপিড both carbohydrate and lipid ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন ডি both carbohydrate and lipid ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ due to the deficiency of the which vitamin beriberi disease occurs beriberi ৰোগ হয় তলৰ কোনবিধ ভিটামিনৰ অভাৱত B1 D A K ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন এ B1 Next, the symbol of mercury is পাৰাৰ চিহ্ন হল option A P, option B Hg, option C H2, option D Mg. ইয়াৰ correct answer to হল option B Hg. Okay, next. Coalition government is also known as সন্মিলিত চৰকাৰক ডেশ নামেৰেও জনা যায় Democratic government, state government, alliance government, Central government. Your correct answer to is option C, alliance government. Next, question number 20. Dash is second largest sweet water lake in the world. Bishor দ্বিতীয় বৃহত্তম মিঠা পানীৰ হ্ৰদ. Option A, Victoria. Option B, Caspian. Option C, Ural. Option D, Nyasa. Your correct answer to is option A, Victoria. ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ